ঠিক আছে হ'ব মহিলা পৰিষদৰ ভাৰপ্ৰাপ্ত সম্পাদিকা ৰুণু ভণ্টি আৰু ৰাতি বিহু উদযাপন 2021 চনৰ ৰাতি বিহুৰ দশম বাৰ্ষিক স্মৃতি গ্ৰন্থখন এতিয়া আমি কাকপথাৰ এতিয়া ৰাতি বিহু প্ৰতি বছৰে যেনেকৈ আলোচনীখন আৰম্ভ হোৱা নাই বাৰু থাকিব নিদিয়ে বৰ্তমান লিখে এইবাৰো প্ৰতিদিনীয়া হৈছে আৰু সকলোকে মই আশা ৰাখিছোঁ যে নাচিব এইদৰে প্ৰতি বছৰে পালন কৰি আহিব আৰু এতিয়া আমি দেখাম ৰাতি বিহু আপোনালোক ৰাতি বিহু এতিয়া আমি ছোৱালীবিলাক সকলোকে দশম বাৰ্ষিক স্মৃতি নমস্কাৰ অনৌকম ছাত্ৰ সন্থাৰ সন্মানীয় কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰাণা সোণাৰদেৱক আমি আপোনালোকৰ লগতে পৰাণ গামোচাৰে আমি আদৰণি জনাব বিচাৰিছোঁ ৰাণা সোণাৰ দেৱক আমি আমন্ত্ৰণ জনাইছিলোঁ তেখেতৰ হৈ আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰাণা সোণাৰদেৱক কৰোনা মহামাৰীৰ সমগ্ৰ বিশ্বতে যি আতংকৰ সৃষ্টি কৰিছে গতিকে সকলোকে ক'ভিড প্ৰট'কল মানি চলি তেওঁলোকে বিহু প্ৰদৰ্শন বিহু উপভোগ কৰিবৰ কাৰণে আমি উদযাপন সমিতিৰ তৰফৰ পৰা সকলোৱে আমি বিনম্ৰ অনুৰোধ জনালোঁ আমি আমন্ত্রণ জানার কথা আছে যদিও যেহেতু আমার কার্যসূচীত সম্মাননা অনুষ্ঠানটো আমি সন্নিবিষ্ট কৰিছোঁ গতিকে যথেষ্ট কেইজন ব্যক্তিক আমি আমন্ত্ৰণ জনাই সম্মাননা জ্ঞাপন কৰাৰ কথা আমাৰ সম্মাননা জ্ঞাপন কৰিবলগীয়া বিভিন্ন ক্ষেত্ৰত কাকপথাৰ অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত পাৰ দেখিলা প্ৰদৰ্শন কৰা ব্যক্তিসকলক সম্মাননা জ্ঞাপন কৰাৰ অনুষ্ঠানটো আমি পৰৱৰ্তী সময়ত আমি আনুষ্ঠানিকভাৱে প্ৰদান কৰিম কিন্তু আজিৰ দুৰ্ভাগ্যজনক যেহেতু আমাৰ কেৱল এজন ব্যক্তিক আমি আমন্ত্ৰণ জনাওঁ বিশেষ অসুবিধা হেতু কৰোনা মহামাৰীৰ ক্ষেত্ৰত বিশেষ অসুবিধা হেতু আমি আমন্ত্ৰণ জনাই আনিছোঁ সম্মাননা জ্ঞাপন কৰিবৰ কাৰণে মূল দায়িত্ব পালন কৰি এই কাকপথাৰ অঞ্চলৰ পৰা ন প্ৰতিভাধৰ ব্যক্তিসকলক তেখেতে সমাজ জীৱনলৈ আগবঢ়াই দিছে আজি তেখেতৰ স্বেচ্ছাত কাকপথাৰত ফুটবলৰ পৰা আদি কৰি বিভিন্ন ক্ৰীড়া ক্ষেত্ৰত যেনেকুৱা ধৰণে তেখেতে বৰঙণি আগবঢ়াইছে
ভাল লাগিছে বাম্পাৰ মানুহ আছে বাম্পাৰ আৰু ডাম্পাৰ ছোৱালী আহিছে तो वीडियो तो जरूर देखना पड़ेगा लास्ट तक और वीडियो तो लाइक करना पड़ेगा आप लोग देख के ठीक है चलो अभी स्वाली देखेंगे हम लोग इतना आम स्वाली चाम माने स्वाली बहुत आइसे न बहुत दूर दूर पर आइसे दिया गुंजान सकूर आइसे किजानी आम गाँव आइसे बार बोलो इतना आम देखा स्वाली 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 ছোৱালী বহুত আছে ইয়াতকৈ কাকপথাৰ অঞ্চলৰ বাম্পাৰ ধুনীয়া ধুনীয়া ছোৱালী আছে যদি আপোনালোকে ধুনীয়া ধুনীয়া ছোৱালী চাব বিচাৰে তো কাকপথাৰলৈ আহক বাম্পাৰ ধুনীয়া ধুনীয়া ছোৱালী কাকপথাৰ দেখিব কেৱল কাকপথাৰত অঞ্চল এতিয়া আমি ছোৱালী দেখুৱাই আছোঁ আপোনালোকক এইখিনিতে আমি আপোনালোকক জনাই দিব বিচাৰিছোঁ আমি থল অনুসৰি বিহু কাৰ্যসূচী আৰম্ভ হৈ আছে আপোনালোকক জনাই দিব বিচাৰিছোঁ অহা 28 এপ্ৰিল তাৰিখে কাকপথাৰ থলৰ গাঁওসমূহে দহতীয়া গাঁৱত অৱস্থিত দিচাং দেৱ সত্ৰত বহাগৰ ৰঙৰ বিহু গোৱা কাৰ্যসূচী তেখেতসকলে পৰিৱেশন কৰিব গতিকেলৈ অহা 28 এপ্ৰিল তাৰিখে কাকপথাৰ থলৰ পৰা উত্তৰ হিচাপে বিহু গোৱা হ'ব দিচাং দেৱ সত্ৰত গতিকে সকলো ৰাইজৰ তথা আমাৰ ডেকা ডেকীসকলৰ উপস্থিতি একান্ত কামনা কৰিছোঁ এয়া ধুনীয়া ছোৱালী এয়া ধুনীয়া ছোৱালী ধুনীয়া ছোৱালী দেখিছে নহয় কিমান ধুনীয়া
বাৰ্ডাৰ পুৰা দিছে এয়া বাৰ্ডাৰ পুৰা দিছে Share no go be Eli Meli Lai or bye bye Tata.